যদি কেতিয়াও খঙৰ ভাষা বুজি পালেহেঁতেন তেন্তে কোনো সম্পৰ্ক নষ্ট নহ'লহেঁতেন। যি কন্দাই সিও এদিন কান্দে, এইটো অভিশাপ নহয়, এইটো নিয়তিৰ খেল। যাৰ লগত মনৰ মিল নাই তাৰ লগত সম্পৰ্ক নাৰাখিবা। য'ত তোমাৰ জীৱনৰ মূল্য নাই তাত নাযাবা। আঘাত মাত্ৰ কষ্ট নিদিয়ে, এইটো মানুহক বদলি কৰি দিব পাৰে। ধৈৰ্য থাকিলে নিজৰ চলাৰ কঠিন ৰাস্তাও সহজ হয়, আৰু ভাল পোৱা থাকিলে বিশ্ব জয় কৰিব পৰা যায়। মুখৰ ভাষা বুজিবলৈ সামান্য জ্ঞানেই যথেষ্ট, কিন্তু মনৰ ভাষা বুজিবলৈ এটা ডাঙৰ মন লাগে। কোনটো খং, কোনটো অভিমান, সেইটো বুজিবৰ ক্ষমতা সকলোৰে নাথাকে। ভুল সকলোৰে মাজত থাকে, কিন্তু কিছুমান মানুহে সেইটো কেৱল বেলেগৰ মাজত দেখা পায়। মানুহ জীৱনত দুবাৰ বদলি হৈ যায়। 1. যেতিয়া জীৱনত বহুত কিছু আহে। 2. যেতিয়া কোনোবাই জীৱনৰ পৰা গুচি যায়। কেতিয়াও কাৰোবাৰ কাৰণে নিজৰ অভ্যাসবোৰ পৰিৱৰ্তন নকৰিবা। ভুল মন্তব্য কৰাতকৈ মন্তব্য নকৰাকৈ থকা ভাল। যাক সঁচা কথা ক'লে খং উঠে, কেতিয়াও তাৰ খং ভঙাব নাযাবা। যদি কালি কিবা পাব বিচৰা, তেন্তে আজিৰ পৰাই সপোন দেখা আৰম্ভ কৰা। কেতিয়াও কাৰোবাক সৰু বুলি নাভাবিবা, কাৰণ কেতিয়াবা পেলাই দিয়া আমৰ গুটিৰ পৰাও ডাঙৰ গছ হয়।